Hello friends, আজি এটা নতুন ভিডিঅ'ৰ সৈতে মই ৰাজে আপোনালোকক আছামিজ টেক এণ্ড চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। হয়, আপোনালোকে থাম্বনেইল দেখি হয়তো গম পাব পাৰে আপোনালোকলৈ আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আৰু ভিডিঅ'টো হোৱাটছআপৰ সেই ফিচাৰ্ছটো হয়তো বহুতে নাজানিব পাৰে, কিন্তু সেইটো কেনেকুৱা ধৰণৰ হয়। যদি আপুনি বেলেগক সেই মেছেজখিনি আপুনি দেখাব পাৰে, গোটেই আপুনি অল মেছেজখিনি আপুনি দেখাব পাৰিব। চব বলকচোন চাওঁ, তেনেহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। হোৱাটছআপত যাম। হোৱাটছআপত যোৱাৰ পিছত আপোনালোকে কোনোবা এটা কণ্টেক্ট লিষ্ট আপোনালোকে ইউজ কৰিব। ইয়াত যোৱাৰ পিছত ইনবক্সত যোৱাৰ পিছত আপুনি ৰাইট চাইডে থ্ৰী ডট দেখিছে ওপৰত, তাত ক্লিক কৰাৰ পিছত ইয়াত মোৰ অপশ্যন আছে, মোৰত ক্লিক কৰিব। তাৰপিছত ইয়াত দেখিব এক্সপৰ্ট চাৰ্ট। এক্সপৰ্ট চাৰ্ট মানে কি, ইয়াত আছে আপোনাৰ দেখিছে উইদাউট মিডিয়া আছে, ইনক্লুড মিডিয়া আছে। চ' আপোনালোকে এইটো কি কৰিব, উইদাউট মিডিয়া কৰিব। আপোনালোকক এইটো মই কি কাৰণে কৈছোঁ, আপোনালোকে যদি আপোনাৰ লগত পতা কথাখিনি আপোনালোকে বেলেগক দেখাব বিচাৰে, তেতিয়া অল মেছেজ গোটেইখিনি আপুনি দেখাব পাৰিব। চ' ইয়াত যোৱাৰ পিছত আপোনালোক যাব হোৱাটছআপত যোৱাৰ পিছত আপোনালোকে ইয়াত যাৰলৈ আপোনাৰ সেইখিনি দেখাব বিচাৰে ট্ৰান্সফাৰ কৰে। চ' ইয়াত এটা দি দিব আপুনি। ক্লিক কৰাৰ পিছত ইয়াত জিপ এটা ফাইল এটা হ'ব। ইয়াত যোৱাৰ পিছত ইয়াত আপুনি টাচ কৰিলেও ইয়াত আপোনাৰ এই গোটেইখিনি ওলাই গ'ল দেখিলে। যদি আপোনালোকৰ ফাৰ্ষ্টে ইয়াত নাহে, তেনেহ'লে আপোনালোক যাব চিধা মাই ফাইলছত যাব। মাই ফাইলছত যোৱাৰ পিছত ইণ্টাৰনেল ষ্ট'ৰেজত যাব। ইণ্টাৰনেল ষ্ট'ৰেজত যোৱাৰ পিছত ইয়াত দেখিব হোৱাটছআপ আছে, হোৱাটছআপ অপশ্যন আছে। হোৱাটছআপত ক্লিক কৰিব। হোৱাটছআপত ক্লিক কৰাৰ পিছত ইয়াত মিডিয়াত যাব। মিডিয়াত যোৱাৰ পিছত ইয়াত দেখিছে হোৱাটছআপ ডকুমেণ্টছত যাব। যোৱাৰ পিছত ইয়াতো যিহেতু চেণ্ড কৰিছে আপুনি, চেণ্টত যাব। চেণ্টত যোৱাৰ পিছত আপোনাৰ ইয়াত দেখিছে এই ফাইলটো, যি ফাইলটো ইয়াত ক্লিক কৰিব আৰু ইয়াত গোটেইখিনি মেছেজ দেখা পাব। চ' ভিডিঅ'টো মই এই কাৰণে প্ৰস্তুত কৰিছোঁ যে আপোনালোকে আপোনাৰ কথা পতা মেছেজখিনি বেলেগৰ ৰেফাৰ কৰিব পাৰে বা ট্ৰান্সফাৰ কৰিব পাৰে। চ' ভিডিঅ' ইমানে। যদি ভিডিঅ'টো ভাল লাগিল, চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত বেল আইকনটো প্ৰেছ কৰিব, আৰু যদি কিবা লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। ধন্যবাদ।